उन्दै गथ'सा थेफा सरगियारिखौ मानगोनां आसामनि गोदानै केबिनेट मिनिस्टार बिबान मोननाय बिश्वजित दैमारी बिथां सारा मदद होनो बा हेफाजाब होनो बिथाङा आवगायबोदों एबा सिगांबोदों। बेनि आपडेटखौ आं होनो थांगासिनो दङ। स' बेनि सिगांनो जायफोरा आंनि चेनेलाव गोदान भिजिट खालामदों बा गोदानै नोंथांमोना दिनैसो भिडिअखौ नायसनदों, स' अब्ला भिडिअखौ लाइक, कमेन्ट, शेयार आरो चेनेलाव गोदानब्ला चेनेलखौ साबस्क्राइब खालामनानै होलांब्लानो जाबाय, जाहाथे आं बेफोरबायदिनो गोदान आपडेट लानानै फैयोब्लाथाय नोंथांमोननिसिम थाबैनो सहैयो। स' बिथां बिश्वजित दैमारी सारा जोबोर मोजां मोनसे बाख्नायजाथाव हाबा लादों। थ' रायजोनि सेबानि थाखाय बा रायजोनि मोजांनि थाखाय बा तामुलपुर ओनसोलनि थाखाय। स' एनिवे नोंथांमोना बिथांनि जि मानसि, स' बिथां सारमोननि खुगानिफ्रायनो आबुङै मिथिनानै लानो हागोन। स' भिडिअखौ फुल नायजोब, बेनि उनाव कमेन्ट बक्सआव कमेन्ट खालामनो दाबाव। আজি তামোলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ মৈথাবাৰীত একচুৱেলি এজন খুব অসুস্থ ল'ৰা খবৰ আমি সংবাদ মাধ্যম জৰিয়তে গম পাইছিলোঁ। আৰু গম পোৱাৰ লগে লগে এই কথাষাৰ আমি বিধায়ক ডাঙৰীয়া বিশ্বজিত दैमारी ডাঙৰীয়াক জনাইছিলোঁ। তেওঁ খুব ততাতৰীয়াকৈ এই ল'ৰাটোক কিবা এটা ব্যৱস্থা লোৱাৰ কাৰণে, মেডিকেল বা চিকিৎসাৰ কাৰণে ব্যৱস্থা লোৱাৰ কাৰণে যি নিৰ্দেশনা দিলে, তাৰ বাবে আমি তেওঁলোকৰ ঘৰত আহিলোঁ। আমি চালোঁ, নিজেও চাই খুব বেয়া অৱস্থা। গতিকে আজি তেওঁক অসুস্থ ল'ৰাজনক, 8 বছৰ ল'ৰা একচুৱেলি, খুব অসুস্থ হৈ আছে, তেওঁ কিডনীৰ কিবা প্ৰব্লেম হৈছে। গতিকে তেওঁক আমি GMC-লৈ চিকিৎসাৰ বাবে পঠাৰ ব্যৱস্থা কৰিছোঁ। এইটোত বিধায়ক ডাঙৰীয়াক গম পোৱাৰ লগে লগে আমাক ততাতৰীয়াকৈ ইয়াৰ ওপৰত ব্যৱস্থা লোৱাৰ নিৰ্দেশনা দিয়াৰ কাৰণে আমি আহিছিলোঁ। এতিয়া ক'লৈ পঠাব? এতিয়া GMC-লৈ পঠাম আমি। তেওঁৰ ভাল চিকিৎসাৰ কাৰণে GMC-ত পঠাৰ এটা ব্যৱস্থা কৰি আছোঁ। এম্বুলেঞ্চ আহি আছে, এম্বুলেঞ্চ আহি পালে তেওঁক লৈ যোৱা হ'ব। বিধায়কগৰাকীয়ে সকলো স্বাস্থ্য দায়িত্ব ল'ব? হয়, বিধায়কগৰাকীয়ে আমাক প্ৰথম দিনাখনৰ পৰাই যিহেতু প্ৰতিশ্ৰুতি দিছে যে যিকোনো সমস্যা যিমান পাৰে সমাধান কৰাৰ চেষ্টা কৰিম বুলি কৈছে। গতিকে এইবোৰ একচুৱেলি ক'বলৈ গ'লে এজন বিধায়কৰ কাৰণেতো ক'বলৈ গ'লে সৰু সমস্যা, ইমান সৰু সমস্যালৈকে তেওঁ চাব পৰাটো ইমান সহজ নাছিলে। তথাপিও যিখিনি কথাখিনি জনাৰ পিছত তেওঁ ততাতৰীয়াকৈ যি পদক্ষেপ ল'লে, তাৰ বাবে বিধায়ক ডাঙৰীয়াক আমি ধন্যবাদ দিওঁ। তেওঁৰ হৈ আমি আহিলোঁ আজি আৰু চিকিৎসাৰ বাবে ব্যৱস্থা কৰি আছোঁ।